হেল্ল' এভৰিৱান, আপোনালোক আটাইকে কাতি বিহুৰ ওলগ জনালোঁ। আৰু আজি মই দিনত বনালোঁ মাটন ড্ৰাই ফ্ৰাই। সাধাৰণতে বিহুতটো আমাৰ ভালদৰে খোৱা হয় নহয়নে? আজি সেইবাবে বনালোঁ এনেদৰে। মই কেনেদৰে বনালোঁ আহকচোন চাওঁ। মই মাটন ল'লোঁ, বেছি লোৱা নাই, আধা কেজিতকৈ অকণমান কম আছিলে। আৰু এতিয়া এখন কেৰাহী পাতি দি তাত মই দিলোঁ মিঠাতেল। মই সাধাৰণতে ৰিফাইন অইল ব্যৱহাৰ নকৰোঁ। আৰু তাত দিলোঁ নিমখ 1 চামুচ দি দিছোঁ মই আগতীয়াকৈ। আৰু এতিয়া মাটনখিনি দি দিলোঁ এনেদৰে। প্ৰথমতে মই এনেদৰে হাই ফ্লেমতে মাংসখিনি ভাজি থাকিম, যাতে পানীখিনি শুকাই যায় সোনকালে। এয়া বহুত পানী ওলাইছে মাংসৰ পৰা অলৰেডি। এনেদৰে প্ৰায় 15-20 মিনিটমান মই হাই ফ্লেমতে ভাজি থাকিম। আৰু ইয়াতে দি দিলোঁ হালধি। তাৰ বাবে কাটি ৰাখিছোঁ ড্ৰাই ফ্ৰাইৰ বাবে এইবিলাক পিঁয়াজ, কেপচিকাম, জলকীয়া। আৰু ইফালে ভাজি ভাজি অলপমান পানীটো শুকোৱাত মই কুটি ৰখা আদা নহৰু দি দিলোঁ ইয়াতে। এনেই কাটি ৰাখিছিলোঁ, মই চপ কৰা নাই। এনেদৰে দি দিলোঁ কাশ্মীৰী ৰেড চিলি 1 চামুচ, জিৰা গুড়ি। আৰু এইখিনি এনেদৰে ভালদৰে লৰাই দিম। বহুত তেল ওলাইছে আৰু এতিয়া ঢাকি দিলোঁ অকণমান সময়। আৰু 5-10 মিনিটমান ভাজি চাওকচোন, মাটন প্ৰায় সিজি গৈছে। আৰু ইয়াতে দি দিম এতিয়া কেপচিকাম, পিঁয়াজ আৰু জলকীয়া। এইখিনি এতিয়া ভালদৰে লৰাই দিম আৰু অলপ সময় এনেদৰে ভাজি থাকিম। সদায়তো আমি মাটনৰ সাধাৰণতে জোলে বনাওঁ, কেতিয়াবা এনেদৰে বনাই খায়ো ভাল লাগে। অকণমান নিমখ দি দিলোঁ। আৰু ঢাকোন মাৰি দিছিলোঁ 15 মিনিটমানৰ কাৰণে। আৰু চাওকচোন, এয়া মোৰ হৈয়ে গ'ল প্ৰায় মাটনখিনি। আৰু এইফালে চাব, মই এটা টাবত এনেদৰে পিঁয়াজ এটা ৰুই থৈ দিছিলোঁ। আৰু তাত এনেদৰে পিঁয়াজৰ পাত ওলাইছে, মই অকণমান ছিঙি লৈ গ'লোঁ। শেষত দি দিম। ঘৰত এনেদৰে ফ্ৰেছ চব্জি থাকিলে খাব খুবেই ভাল লাগে। আৰু এটা পিঁয়াজ মই শেষত কাটি দিছোঁ, এটা ক্ৰাঞ্চি ভাৱ থাকিলে খাবলৈ ভাল লাগে। আৰু ইয়াত এতিয়া মই কাটি ৰখা স্প্ৰিং অনিয়নখিনি দি দিলোঁ আৰু অলপ ধনিয়া পাত। এনেদৰে 1 মিনিটমান সময় প্ৰায় মই এনে লৰাই দিম। এয়া মোৰ হৈয়ে গ'ল মাটনখিনি। কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব। ধন্যবাদ।